একদম লাইভ অন রেকর্ড আহক সোধা পোছা কৰিম। হাই গাইজ, আপোনালোকে জানে এই ভাৰতবৰ্ষত আজিৰ ডেটত শক্তিশালী পলিটিকেল পাৰ্টি যদি আছে বিজেপি আছে, আৰু এই বিজেপি চৰকাৰ আমাৰ অসমত বিগত 10 বছৰ চৰকাৰ কৰিছে, আৰু এইবাৰ 2026 চনত আকৌ এবাৰ চৰকাৰ আহিছে। কিন্তু আমি দেখা পাইছো এই 26 চনত চৰকাৰ অহাৰ পিছত মানে যিটো তেলৰ যিটো দাম আৰু যিটো মূল্য বৃদ্ধি হৈছে, চাওক পইচা আছে কিন্তু চিলিণ্ডাৰ পোৱা নাযায়। আৰু তেলৰ 98ৰ পৰা 102 টকা হৈছে। চাওক ৰাইজৰ কিমান ধৰণৰ প্ৰব্লেম হৈছে, গেছৰ যিটো হাহাকাৰ, তেলৰ যিটো অভাৱ। এইটো আজি মই তেল ডিপুত আহিছিলো আৰু ইয়াতে মই আছো ৰাস্তাত, ইয়াতে ৰাইজক সোধা পোছা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, একদম লাইভ অন ৰেকৰ্ড আহক সোধা পোছা কৰিম। কেনেকুৱা ধৰণৰ মন্তব্য কৰে ৰাইজে আৰু কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে আপোনালোকক মই দেখুৱাম, ভিডিঅ'টো চাই থাকক। কি খবৰ? ভাল ভাল খবৰ। অলপমান তলত আহকচোন। আপুনি গাড়ী চলাই আৰু আপুনি গমেই পাইছে তেলৰ দাম কিন্তু বাঢ়ি গৈছে, হয় নে নহয়? তো কেনেকুৱা প্ৰব্লেম হৈছে, কি ক'ব চৰকাৰ? মানে চৰকাৰৰ এতিয়া এটাই আবদাৰ আছে, তেলৰ দাম অলপ কমাই দিক, পৰিস্থিতি ভাল কৰি দিক, দিনকাল পৰিস্থিতি ভাল হ'ব লাগে, হয় নে নহয়? আপুনি চৰকাৰক আহ্বান জনাইছে যাতে তেলৰ দামটো কমাই দিয়ে। ঠিক আছে। তেল গেছ বুলিয়ে নহয়, চব বস্তুৰে মূল্য বৃদ্ধি হৈছে। আমাৰ নিবনুৱাৰ মানে খুব মানে হেৰিত পৰি গৈছো, আমি জটিলত পৰি গৈছো। যাতে চৰকাৰখনে অতি শীঘ্ৰে তেওঁক অনুৰোধ জনাওঁ ডাঙৰীয়াক, অতি শীঘ্ৰে বস্তুখিনি মূল্য বৃদ্ধি কমায়। এইটোৱে মোৰ মানে অনুৰোধ থাকিল চৰকাৰখনৰ ওপৰত। বহুত প্ৰব্লেম হৈছে, হয় না? বহুত প্ৰব্লেম হৈছে, মানে বিৰাট প্ৰব্লেম হৈছে। আমি দিন হাজিৰা কৰো, হয়তো টমটম চলাই কিনে 300-400 টকা পাওঁ। আমাৰ মানে ফেমিলি, আমি মানে ল'ৰা ছোৱালীক পঢ়াব নোৱাৰো, ফেমিলিও মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে অনুৰোধ কৰি মানে এইটো কথা জনাওঁ যে তেওঁ অতি শীঘ্ৰে এই বস্তুবিলাকৰ মূল্য বৃদ্ধিটো কমাই দিয়ে। ঠিক আছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ ইয়াতে বৰ্তমান এটা চিলিণ্ডাৰ 1500 এইটো বিক্ৰী হৈ আছে বৰ্তমান আউটত। এইটো মানে গৃহস্থে আনিছে, সেনেকে বিক্ৰী কৰিছে 1500-1800 এনেকে বিক্ৰী কৰি আছে আৰু এইটো এনেকে। কিন্তু ৰাইজে হাৰাশাস্তি খাই আছে। আৰু গেছৰ দামটো কমাব লাগে আৰু লগতে তেলৰ দামটো বৃদ্ধিটো কমাই দিব লাগে। যিটো ৰাইজৰ সমস্যা, যাতে চৰকাৰে অতি সোনকালে এই সমস্যাটো সমাধান কৰে। ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। হয়, কি খবৰ? ভালে আছে? ভালে আছে। মই বিচাৰো যে তেলৰ দামটা কমাব লাগে। 1 কেজি প্ৰতি 5 টকা বাঢ়ি গৈছে, আৰু গেছৰ দামটা 5 টকা নহয় 3 টকা 3 টকা বাঢ়িছে, আৰু গেছৰ দামটা কমাই দিব লাগে। আমাৰ ৰান্ধি খোৱা বিৰাট কষ্ট হৈ গৈছে। যিকোনো গাড়ী চালকে এতিয়া তেলৰ বৃদ্ধি হোৱাৰ কাৰণে দামটো বহুত বৃদ্ধি হ'ল। বৃদ্ধি হোৱাৰ কাৰণে বহুত অসুবিধাতো পৰি আছে। এতিয়া ধৰি লওক ভাড়াবিলাকতো ভৰাব পৰা নাই। আমি ধৰি লওক বেকাৰ ল'ৰা, আমি বাইক চলাওঁ 1 লিটাৰ তেলতে লগালগ 4-3 টকালৈকে ভৰাই দিলে। ডেইলি আমাৰ সেনেকৈ যদি এনে তেলৰ নামতে 5 টকা বা 3 টকা এনেকৈ বেছিকৈ ওলাই যায়, তেনেহ'লে আমাৰ জনতাৰ বহুত অসুবিধাত আমি ভুগি আছো। সেইটো চৰকাৰক মই ক'ব বিচাৰো যে চৰকাৰে অতি সোনকালে আমাক সকাহ দিব লাগে। আৰু ঠিকে আছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো।